बोला চাওঁ দিয়া हेलो गाइस মই কিশোৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো বলক ভিডিঅ'টো আৰম্ভ কৰো আজি ৰাতিপুৱা উঠোঁতে অকণ দেৰি হ'ল বুলু বৰষুণ দি আছে শুয়ে থাকো সেইকাৰণে শুয়ে আছিলো পিছতহে গম পালো 7টাই বাজিল বুলু উঠো কলেজ যাব টাইম হৈ গ'ল তাড়াতাড়ি কৰি গা ধুই পিনে ওলালো বুলু কলেজ যাও আজি ওলাই কি বাটত টমটম দেখা পালো মোৰ বুলু আজি কপালে ভাল মই বুলু ৰহ মইও যাও গাইজ মই এইটো কন্টেন্টতকৈ আৰু ভাল কন্টেন্ট আনিব চেষ্টা কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আপোনালোকে সকলোতকৈ আগত ভিডিঅ'টো চাব পায় আজি বৰষুণ ভিজাহে কথা আৰু বাৰু চিয়াজুলিখন পালোৱে আৰু মই বুলু মোৰ চকু দুটাই চাও মোৰ বুলু চকু দুটা ফুলিয়ে আছে নেকি পুৱাৰ পৰাই উঠি আহিছো নাই ফুলা দিয়ক নৰ্মেলতে আছে আজি চিয়াজুলিৰ পৰিস্থিতি বৰষুণত ৰখিলে নহ'ব আকৌ কলেজো যাব লাগিব সেইকাৰণে বাছতো উঠিলো গৈ পোৱাতে লগৰটোৱে কল কৰিলে বুলু ক'ত আছ আহিছ নে নাই মই গৈছো ৰ তোৰ ওচৰত পামেহি আৰু আজি আমাৰ অৱস্থা জিকিহে যাবলগীয়া হৈছে বেলেগে আকৌ ছাতি আনিছে মোৰ লগৰকেইটাহে আনা নাই ওৰাঙত আকৌ আজি মানুহ কম বৰষুণৰ কাৰণে বুলু ভালে হৈছে ভিৰো কম হৈছে লগৰকেইটা আকৌ কথা পাতি গৈছে আগৰ কথাবিলাক স্কুলৰ লাইফৰ মই বুলু ঠিকে আছে মই স্কুলৰ লাইফত বহুত এনজয় কৰিছোঁ এতিয়া আকৌ স্কুলৰ কথা ভাবিলে নহ'ব এতিয়া কলেজৰ কথাহে ভাবা তোমালোকে লগৰটোৱে আকৌ ক'লে তই খালি ব্লগে বনাই থাক আমাৰ লগত কথাই নাপাতোচোন মই ৰ কথাও পাতিম আমাৰ কলেজৰ ষ্টুডেণ্টসমূহ কলেজত গৈ আছে আজি আকৌ মোবাইলটো মনেহে লৈছোঁ সেইকাৰণে ভিডিঅ' এটা কৰিয়ে ল'লোঁ পিছে এইটো আমাৰ কলেজৰ যোৱাৰ টাইমৰ ভিডিঅ' সকলোৰে আৰু যোৱাৰে চিন্তা মোৰ আকৌ ব্লগ বনোৱা আহে এজনে আকৌ টপাৰ হ'ব চেষ্টা কৰি আছে বাৰু আমাৰ লগৰবোৰ মই আকৌ লগৰকেইটাক কৈ আছোঁ ফুচকাটো খাবই লাগিব আজি কালি আকৌ ফুচকা খাম বুলি আশাটো থাকিয়ে গ'ল কিনো হ'ব আশাৰ পানী আশতে থাকিল সেইকাৰণে আজিয়ে খাম ফুচকা এইটো আমাৰ উৎপতীয়া ল'ৰাটো চাইকেলখন উইলি মাৰি আছে বুলু পৰিবিহে তই ওৰাঙত আকৌ অট্টালিকাখন সাজি আছে মই বোলো ভিডিঅ' কৰি দিওঁ এইটো আকৌ মোৰ লগত কৃষ্ণামণি আমি আকৌ ফুচকা খোৱা প্লেনিং বনাই আছো পিছে বলক গাইজ চৰি দেই মোৰ ইমাৰ্জেঞ্চি এটা কাম ওলোৱাৰ কাৰণেহে ঘৰত যাবলগীয়া হ'ল বোলো চিয়াজুলিতে খাম বলক আজি বোলো ফুচকা খাই এৰিম বাপেকে সেইকাৰণে গাড়ীৰ পৰা নামিয়ে ফুচকা দোকান বিচাৰিছোঁ খুৰাজনক সুধিলোঁ ফুচকা দোকানী আজি ক'ত বহিছে খুৰাজনে ক'লে আগতহে বহিছে মই বোলো ব'ল ফুচকা খামেই আজি আগত বা কোনখিনি ক'লে বুজিয়ে নাপালোঁ বোলো সকলোতে চাওঁ ব'লক য'ত আগতে বহিছিলে ৰাস্তাতে আকৌ লগৰকেইটাক লগ পালোঁ সিহঁতে আকৌ ঘৰতহে যায় বৰ্তমানলৈ আকৌ ফুচকা দোকানী বিচাৰিয়ে পোৱা নাই মই বোলো আকৌ হাৰ মানা পোৱালিয়ে নহয় বিচাৰিহে এৰিম ইয়াতেও নাই গাইজ বাদ দিয়ক আৰু আশাৰ পানী আশাতে থাকিল বাৰু এইটো আমাৰ চিয়াজুলিৰ ডেইলি মাৰ্কেট ইয়াতে আৰু চব্জি বজাৰৰ পৰা সকলো বস্তুৱে পোৱা যায় সকলো আকৌ বেপাৰ বাণিজ্যতহে ব্যস্ত হৈ আছে ৰাস্তাটো আকৌ বৰহে বোকাৰে ভৰ্তি দাদা এজনে সুধিলে কি কৰি আছ মই বোলো ব্লগ বনাই আছো বেলেগ একো কৰা নাই দিয়ক আকৌ আমাৰ আৰক্ষী বিষয়া ব্লেক কামাণ্ডো দাদাজনক সুধিলোঁ এতিয়াই যাম বুলি কৈছে এতিয়াই যাব লাগিব পিছত গ'লে নহ'ব অলপ টাইমটো ৰখিবই লাগিব সেইকাৰণে ৰখিলোঁ পিছে যাবলৈ হ'ল যাওঁগে বলক দাদাৰ আকৌ বেলেগ টেলেণ্ট আছে বাটৰ গছক গাত ঘূৰি লোৱা ভিডিঅ'টো চাই কেনে পালে গাইজ কমেণ্ট কৰি জনাব এবাৰ থেংক ইউ ফৰ ৱাচিং গাইজ পাৰিলে এটা ছাবস্ক্ৰাইবো কৰি দিব